ল'ৰাৰ গাটো বৰ বেছি ভাল নহয় চাইছেনে আমাৰ ই ডিউটিত যোৱা নাই আৰু এয়া আজিয়ে মেডিকেল লৈ যোৱাৰ কথা আছিলে মই আমাৰ ইয়াক ক'লো ৰ'বাচোন এৰাতি চাই লোৱা যদি কমি যায় যেতিয়াই বেমাৰ হওক যাৰেই নহওক ঘৰত সি একদম লগে লগে মেডিকেলত দৌৰিবলৈ বিচাৰে মই যাবলৈ নিবিচাৰিলেও মানে নাই যাবই লাগিব তেনেকুৱাকৈ আজিও তেনেকুৱাই কৰিব বিচাৰিছে মই কৈছোঁ নাই চাই লোৱা সিদিনাখন গৈছিলোঁহে মেডিকেল অলপ এৰাতি চাই লোৱা যদি নকমে তেতিয়া যাম বাৰু আৰু ৰাতিটো আৰমানৰ হাঁহি চাইছেনে মনত সাহস বাঢ়িছে যে ৰাতিটো ভালকৈ যাব আৰু গ'লো বাৰু ৰাতিপুৱা উঠি লৈয়ে এয়া চাইছেনে তাৰ পেট বিষ জ্বৰ গাত আছেই ৰাতিপুৱা উঠি লৈয়ে সোনকালে তাৰ কাৰণে হালকাকৈ খিচিৰি বনাই দিছোঁ খালি মানে অলপ পেটটো আৰাম পাব বুলি পেট বিষাইছিলে বুলি কৈছে আৰু অলপ জ্বৰ আছে আমাৰ এই সেইকাৰণে আজি লৈ ওলাইছে আৰু এয়া মোৰ ফ্ৰেণ্ড হয় চাইল্ডহুড ফ্ৰেণ্ড বহুত দিনৰ মূৰত লগ পালোঁ আজি ডক্টৰো অহাত মানে ইমান সময় লগাইছে নহয় নক'ব আৰু এয়া দেখাই লৈ আৰমানক আমি ওলালোঁ ঘৰলৈ বুলি আৰু চাইছেনে সন্ধিয়া হৈ গৈছে আমি বুলিয়েই নহয় প্ৰত্যেকজন মাক বাপেকে ল'ৰা ছোৱালীক লৈ বহুত সচেতন থাকে বেমাৰ আজাৰ লৈ সেইকাৰণে আপোনালোকে নাভাবিব ইমানকৈ দৌৰিছোঁ বুলি যাৰ ল'ৰা ছোৱালী আছে সিহঁতি বাৰু বুজি পাবই মেডিকেলত দৌৰি ফুৰিবলগীয়াই হয় আৰু ইমান দূৰত আছে ভাবকচোন কিবা এটা হ'লে মানে লগে লগে আমি দৌৰি যাব নোৱাৰোঁ আলিকাক আৰু চিলাপথাৰ বহুতখিনি দূৰ আছে সেইকাৰণে আমি যিমান পাৰোঁ আগতীয়াকৈ আৰমানক এনেকুৱাকৈ